মোৰ পঢ়া কোঠালিটো বহুত সৰু কিবাকে বিছনাখন আৰু টেবুলখনহে জুৰে বস্তুৰ ওপৰত বস্তু থ'ব লগা হয় সেইকাৰণে ৰুমটো সঘনাই লেতেৰা হয় আজি ভাবিলোঁ যে ৰুমটো অকণমান ডিপ ক্লিন কৰিম প্ৰথমতে টেবুলখন ঠিক ঠাক কৰিলোঁ কিতাপবোৰো ঠিক ঠাক কৰিলোঁ তাৰপাছত বিছনাখন চাফা কৰিলোঁ এই যে বেগ দুটা দেখিছে এই বেগ দুটা মই অনলাইনত কিনিছিলোঁ ভাবিছিলোঁ আপোনালোককো দেখুৱাওঁ আৰু এই সৰু বেগটো দেখিছে এই সৰু বেগটো কিনিছিলোঁ মই সৰ্থেবাৰী সভা মহোৎসৱত এইবাৰ কিন্তু সৰ্থেবাৰী সভাত আহিব লাগিব দেই আৰু মোক লগো কৰিব লাগিব মই যিহেতু এটি সাধাৰণ জীৱন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বা পঢ়াৰ লগত ৰিলেটেড বস্তুবিলাক শ্বেয়াৰ কৰোঁ সেইকাৰণে ভাবিলোঁ যে এইটো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভাল পালে ক'বচোন তাৰপাছত মই ডাঙৰজনীক দিছিলোঁ কেইটামান শব্দ তাৰ স্পেলিংকেইটা মই তাইক লিখিবলৈ দিছিলোঁ আৰু এয়া হৈছিলে ব্ৰেকফাষ্টৰ সময় আজি মই লগ হৈ খোৱা নাই কাৰো লগত অকলে খালোঁ ৰুটি এখন খালোঁ সয়াবিন পিঁয়াজ আলু এনেকৈ কিবা এটি চব্জি বনাইছিলোঁ আৰু সেইখিনি বহুত টেষ্টিও হৈছিলে খাই ভাল লাগিলে তাৰপাছত গোটেইকেইটাই ক'লে যে তেওঁলোকক এটি কিবা বনাই দিব লাগে ৰং খেলিবৰ কাৰণে সৰুতে যে এইবিলাক কিমান বনাইছিলোঁ আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই সোনকালে লগ পাম ধন্যবাদ